নমস্কাৰ আদৰণি জনাইছোঁ হিৰাশ্ৰী কিটচেনলৈ। আজি আমি চিকেন গ্ৰেভি বনাম। ইয়াৰ বাবে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আহকচোন আমি সেইখিনি চাই লওঁ। ইয়াৰ বাবে আমি লৈছোঁ চিকেন 1 কেজিমান হ'ব আৰু লগত লৈছোঁ আলু ডাঙৰ সাইজৰ, আমি মিডিয়াম সাইজত কাটি লৈছোঁ আৰু লগতে লৈছোঁ পিয়াজ 5-6টা মান হ'ব। পিয়াজ অকমান বেছিকৈ দিলে আপোনাৰ চিকেনটো খাই ভাল লাগে। আৰু লগতে লৈছোঁ আদা 2 টুকুৰ আৰু এটা ডাঙৰ সাইজৰ নেহৰু আৰু লগতে লৈছোঁ জিৰা 1 চামুচ আৰু জালুক আধা চামুচ আৰু লৈছোঁ আমি পকা ৰঙা জলকীয়া। এয়া আমাৰ গছৰ জলকীয়া, জ্বলা বহুত আছে সেইকাৰণে আমি 6-7টা মান লৈছোঁ। এতিয়া আমি এইখিনি পেষ্ট বনাই ল'ম। এইখিনি মানে জ্বলা, জিৰা জালুক আদা নহৰু আৰু পিঁয়াজখিনি আমি মিহিকৈ মিক্সিত পেষ্ট বনাই ল'ম। এটা এৰিব, এটা আমি সৰুকৈ কাটি তেলত দিম। মছলাখিনি পিছাৰ পিছত আমি মাংসখিনি মেৰিনেট কৰি ল'ম। প্ৰথমতে মই মাংসখিনি ডাঙৰ এটা বাচনত ইয়াত ঢালি লৈছোঁ, কাৰণ সৰু বাচনটোত আমি সানিবলৈ প্ৰব্লেম হ'ব পাৰে। তাৰপাছত আমি দিছোঁ এয়া পেষ্টখিনি আমি দি দিছোঁ ইয়াতে। পেষ্ট অকণমান ৰাখিব তেলত দিবলৈ, এয়া অকণমান ৰাখিছোঁ 2-3 চামুচমান হ'ব। তাৰপিছত আমি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু দিছোঁ 1 চামুচ হালধি আৰু দিছোঁ 2-3 চামুচমান তেল। এতিয়া এইখিনি মই ধুনীয়াকৈ কৰাচ এখনৰ সহায়ত মাংসখিনিত এনেকৈ লৰাই দিম। আপোনালোকে হাতেৰেও সানিব পাৰে, জ্বলা দিছোঁতো হাতত ধৰিব পাৰে, জ্বলা লাগিব পাৰে, সেইকাৰণে কৰাচ এখনৰ সহায়তে এনেকৈ সানি লৈছোঁ। সেয়া চাওক, এতিয়া আমাৰ মেৰিনেটখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া আপোনালোকে এইখিনি কমেও 20 মিনিট বা আধা ঘণ্টা এনেকৈ ৰেষ্ট ল'বলৈ দিব, যাতে আমাৰ পেষ্টখিনি ধুনীয়াকৈ মাংসত সোমাই যায়। প্ৰথমতে মই গেছটো জ্বলাই কেৰাহী এটা গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পিছত অকণমান সৰিয়হৰ তেল দি দিছোঁ আৰু অকণমান দি দিওঁ। আৰু এতিয়া তেলখিনি অকণমান গৰম হোৱাৰ পাছত আমি আলুখিনি ভাজি ল'ম। ইয়াত তেলখিনি গৰম হৈ গ'ল, এতিয়া মই আলুখিনি দি দিম। আৰু দিম অকণমান হালধি আৰু অকণমান দিম নিমখ। এতিয়া এইখিনি আমি ধুনীয়াকৈ লৰাই দিম। গেছটো ফুল ফ্লেমতে থাকিবলৈ দিব, মই অকণমান কমাই দিছিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ অকণমান ভাজি ল'ম। এতিয়া আমাৰ আলুখিনি ভাজা হ'ল, এয়া চাওক ধুনীয়াকৈ ভাজা গৈছে আলুটো। বেছি সময় ভাজিব নালাগে, 5 মিনিটমান লৰাই থাকিলে হ'ল বেছিকৈ জুই দি। এতিয়া এইখিনি আমি এটা বেলেগ পাত্ৰত উলিয়াই থ'ম। এতিয়া মই এইখিনিতে অকণমান আৰু তেল দি দিম আৰু এতিয়া কাটি ৰখা আমি পিঁয়াজখিনি দি দিছোঁ আৰু লগতে দিছোঁ আমি পেষ্টখিনি যে ৰাখি থৈছিলোঁ আমি সেইখিনি দি দিছোঁ। এতিয়া ইয়াক ধুনীয়াকৈ লৰাই দিম।
ইয়াৰ পিছত 1 মিনিটমান ভাজাৰ পিছত আমি এতিয়া তেজপাত দুটা দি দিম, নহ'লে তেজপাত দুটা জ্বলি যাব পাৰে। এতিয়া অকণমান সময় ইয়াক তেল এৰালৈকে অকণমান সময় ভাজিব লাগিব। এতিয়া আমাৰ পিঁয়াজটো ভাজা হ'ল, পিঁয়াজটোৱে তেলখিনি এৰিব ধৰিছে। এতিয়া আমি মাংসখিনি ইয়াতে দি দিম, দি অকণমান সময় লৰাই দিম। এতিয়া আমি ইয়াতে ধনিয়া গুড়ি দি দিছোঁ আৰু লগতে দিছোঁ অকণমান চিকেন মছলা। এতিয়া আমি মাংসখিনি ভাজি এতিয়া আমি ঢাকনিখন লগাই দিম। এতিয়া আমি ঢাকনিখন গুচাই দিছোঁ, 5 মিনিটমান এনেকৈ আমি সিজিবলৈ দিলোঁ। মাজে মাজে লৰাই থাকিব লাগে। ইয়াৰ চব পিঁয়াজৰ পানী ওলাই গৈছে। অকণমান সময় এনেকৈ লৰাই আমি ইয়াতে এতিয়া এটা বস্তু দিম কালাৰৰ কাৰণে, সেইটো হৈছে কাশ্মীৰী পাউডাৰ। এইটো অপশ্যনেল হয়, আমি কালাৰৰ কাৰণে অকণমান দি দিছোঁ। এতিয়া দি ইয়াক ধুনীয়াকৈ আমি লৰাই দিছোঁ আৰু অকণমান সময় ইয়াক ঢাকনি দি থ'ব লাগিব, পানীটো শুহিব লাগিবতো। এতিয়া আমি ইয়াক আকৌ ঢাকনিখন মাৰি দিছোঁ। এতিয়া আমি আৰু 5 মিনিটমান পিছত আমি ঢাকনিখন গুচাই দিলোঁ। এয়া চাওক ধুনীয়া কালাৰ এটা আহিছে, ৰঙা ৰঙা। এই ভাজি থোৱা আলুখিনি ইয়াতে দি দিম। এতিয়া আলুখিনি দি অকণমান সময় লৰাই থাকিব লাগিব। এয়া আমি 2 মিনিটমান এনেকৈ লৰাই থাকিলোঁ। এতিয়া চাওক পানীটো ধুনীয়াকৈ শুকাই গ'ল, দেখিছেনে কি ধুনীয়া হৈছে। এতিয়া আমি এইখিনি আকৌ 5 মিনিটমান এনেকৈ লৰাই লৰাই ধুনীয়াকৈ ভাজি থাকিম, যাতে পিঁয়াজৰ পানীটো ট'টেলি শুকাই যায়। আলু সিজিছে, ভাজোঁতে অকণমান সিজিছে, আৰু এতিয়া ভাজোঁতেও অকণমান সিজি গ'ল। অকণমান পিছত আমি 1 গিলাচমান তাত পানী যোগ কৰি দিম। এয়া চাওকচোন ধুনীয়াকৈ পিঁয়াজৰ পানীখিনি শুকাই গ'ল, কি ধুনীয়া লাগিছে। এতিয়া অকণমান ৰঙা ভাবো আহিছে। এতিয়া আমি ইয়াতে 1 গিলাচমান পানী দি দিম। গোটেইখিনি পানীখিনি দি দিলোঁ। 1 গিলাচমান হ'ব, আমি 1 গিলাচমান গৰম হ'বলৈ দিছিলোঁ। আধা আধাকৈ আমি দুবাৰকৈ দি দিলোঁ। তেতিয়াহে মছলাখিনি ধুনীয়াকৈ পানীৰ লগত মিহলি হৈ যাব আৰু মাংসখিনি ধুনীয়াকৈ ছফ্ট হ'ব। এতিয়া ইয়াতে ঢাকনিখন দি দিম আৰু 5 মিনিটমান এনেকৈ সিজিবলৈ দিম। এতিয়া আমাৰ মাংসটো হৈ গ'ল। ইয়াতে আমি অকণমান গৰম মছলা ছটিয়াই দিম আৰু লগতে দিম অকণমান বাটাৰ, 1 চামুচমান হ'ব বাটাৰ। তেতিয়া টেষ্টটো অকণমান ভাল লাগে, ভাল উঠে। এয়া আমাৰ চিকেন গ্ৰেভি হৈ গ'ল। অতিকৈ সহজ পদ্ধতিৰে বনাইছোঁ, আপোনালোকে এনেকৈ বনাই খাবচোন। সকলোৱেতো এনেকৈ বনায় বাৰু, মই আজি অকণমান বেলেগ পদ্ধতি বনোৱা নাই বাৰু, চিম্পলি বনাইছোঁ। এনেকৈ বনাব ভাল লাগে খাই, বেছি মছলাও প্ৰয়োজন হোৱা নাই। এয়া আমাৰ চিকেন গ্ৰেভি হৈ গ'ল। এতিয়া আপোনালোকে গৰম গৰম ভাতৰ লগত ইয়াক পৰিৱেশন কৰিব পাৰিব। এয়া চাওক, আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে। মই এইটো ষ্টাইলত খুবেই ভাল পাওঁ খাই। মই বেছি জোলটো ইমান ভাল নাপাওঁ, এনেকৈ গ্ৰেভি কৰিলে বেছি ভাল লাগে খাই। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপি দিব, যাতে আগলৈ আমি যি ৰেচিপি দিওঁ তাৰ ন'টিফিকেশ্যন আপোনালৈ পোনপ্ৰথমে যাব পাৰে। ধন্যবাদ।